আজি আৰ্যভট্ট সায়েন্স সেন্টাৰ ষ্টেকৰ আণ্ডাৰত চলি থকা আৰ্যভট্ট সায়েন্স সেন্টাৰ চচেং ব্লকৰ ব্লক কোঅৰ্ডিনেটৰ এটা শুনামতে চিনথং ব্লকৰ ব্লক কোঅৰ্ডিনেটৰ এটা প্ৰব্লেম হৈছে যাৰ বিনিময়ত কমিটিখন ডিজলভ হৈছে আৰু কমিটিখন নতুন কমিটি এখন গঠন কৰা হৈছে গতিকে ৰাইজৰ সহযোগত আজি ইয়াৰ চিনথং ব্লকৰ আৰ্যভট্ট চেণ্টাৰৰ নতুন কমিটিখন গঠন কৰা হ'ল তো এইটো নতুন কমিটি ফৰ্ম কৰাৰ পিছতো এতিয়া স্কুল বনাব কৈছিলে এতিয়া এইখন স্কুল আকৌ আগতে আমি জানো এখন প্ৰাইভেট স্কুল চাৰ্চ অফ গডত নামত আছিল কিন্তু আজিৰ পৰা এই অনুষ্ঠানটো এইখন স্কুল মিনছ ৰংকাৰ্বি ME স্কুলৰ আণ্ডাৰতে হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু যেহেতু এখন গভৰ্ণমেণ্ট স্কুলৰ দৰকাৰ সেইকাৰণে গভৰ্ণমেণ্ট স্কুল হিচাপত ৰংকাৰ্বি ME স্কুলকে ৰাইজে বিবেচনা কৰিছে আপোনালোকৰ ক'ত পৰা আহিছে মই আহিছোঁ ৱেষ্ট কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ মই আৰ্যভট্ট সায়েন্স চেণ্টাৰৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ এই ৰাইজে আজি আমাক বিচাৰিছিল নিমন্ত্ৰণ কৰিছিল গতিকে এই মিটিঙত আমি এইকাৰণে উপস্থিত হৈছোঁ হ'ব নেকি ঠিকে আছে